हेलो गाइस কি খবৰ আপোনালোক আশা কৰো সকলে ভালে আছে বুলি আৰু আমিও ভালে আছো আপোনালোকৰ ভাল আমাৰো ভাল আৰু এটা নতুন ভিডিও লৈ আহি গলো আৰু এতিয়া এফালে যাব লৈছো ক'ত যাম কৈ দিয়া তামুল খাই থাকে গণেশ পূজা আজি গণেশ চতুৰ্থী গণেশ পূজা ভতিজাজনী দোকানত মানে মোৰ বা আৰু বৰমা ছোৱালী দোকানত পাতিছে তাকে মাতিছে যাবলৈ ওলাইছো আপোনালোকে সাকে গণেশ পূজা চাব যাবই আপোনালোকেও যাব দাদা বৌ গলে মা নাযায় ঘৰত থাকিব নহলে ঘৰত কোনো মানুহ নাইতো তো মই যাম খুৰা এজনৰ লগত আৰু দাদা বৌ গলে এতিয়া গৈ থাকো আৰু ন গণেশ পূজাৰ দিনাখন সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু সকলোকে জানে আগন্তুক দিনকেইটাত ভালে কুশলে ৰাখক আৰু নতুন নতুন যাতে বতৰা লৈ আহে এতিয়া গৈ থাকো তুমি থাকা ভালকে গণপতি বাপ্পা মৌৰিয়া জুকে কোৱা এতিয়া গৈ থাকো দেই এইজনী ভাগিন মোৰ কোনো দেখা পায় সিদিনাখন চাইছেনে এয়া খুৰা এয়া বা এয়া দাদা এয়া বৌ এই টুকটু এখন নতুন দোকান এয়া এইজনী ভাগিনজনী মৰম নকৰা ন কান্দি কান্দি আহিছে ন এইবোৰ হেৰি পাত নহয়নে পদুম পাতত প্ৰসাদ ল'ম এতিয়া আমি এখন টুকটুক লোৱা ভালকে ভালকে এই প্ৰসাদ ল'ব লাগিব ধৰি থাকা উৰি যাব প্ৰসাদ খাইছে মিনল খুৰা খাই দেখাই দিয়ক সেয়াটো কৰি আহিলোঁ ফুলটো বেটাকে দিলে নে কি নাজানো এয়া ক্ষীৰ লাডু খালে খাই দিয়ক মিনল খুৰা দেখিছে আৰু আমিও খাম কেনেকুৱা টুকটুক ভাল হৈছে নে পৰিলে কাপোৰত গণেশ পূজাত এইটোৱে ভাল লাগে আৰু লাডুটোৱে মেইন কি কৰি আছে এইবোৰ এতিয়া আকৌ খিচিৰি আজি খোৱাই দিলে বৈ আৰম্ভ কৰিলে টুকটুকে নাখাই কান্দি আছে তেখেতসকলে নিজে আহি তেখেতসকলৰ সহায়সমূহ ল'ব ভাল আমি সকলোৱে ভাল ফল দিব পৰা নাই সেয়েহে আপোনালোক এয়া পূজা ইয়াতে বিপিন চাউদা ইয়াতে পূজা হেল্ল' গাইছ আহি পাই গ'লোহি গণেশ পূজাৰ পৰা আহি পালোঁ গণেশ পূজাৰ পৰা আৰু বেছি ভিডিঅ' কৰি নাথাকিলোঁ অলপ চলপ কৰিলোঁ আৰু এতিয়া ঘৰত পালোহি ফ্ৰেছ চেছ হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এইটো কোনে পিন্ধিছিল জোৰকে ক অলপ পিছত আকৌ আহি আছোঁ আপোনালোকে চাই থাকক আমি কি খাওঁ এতিয়া কি কৰোঁ আমি মেগী খাম যে এতিয়া আৰু মণিকুটত হৰি কৰিম নমু কৰিম আপোনালোকে চাব দেই আপোনালোকে চাব ভিডিঅ'টো লগ পাই যাম অলপ পিছত লগ পাইছোঁ মেগী খালোঁ নামি নামাতো ভিডিঅ' কৰিব লাগে The next day. হেল্ল' গাইজ গুড মৰ্ণিং আৰু আজি হৈছে নেক্সট ডে যোৱাকালি ভিডিঅ'টো নকৰিলোঁ আৰু একো কৰিবলগীয়া নাছিলে আহি শুই থাকিলোঁ আৰু সন্ধিয়া সাৰ পাইছোঁ একো কৰিবলগীয়া নাছিলে তো ভিডিঅ' নকৰিলোঁ আৰু আজি নেক্সট ডে আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গা চা ধুই আহিলোঁ এতিয়া আৰু
প্ৰথমতে এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো, আৰু বিশেষ একো নাই আজিও, মানে ঘৰতে কি কৰোঁ কি নকৰোঁ দেখিব আৰু ঘৰুৱা ব্লগ, তো চাই থাকক। ৰাতিপুৱাই মায়ে ঘৰৰ কাৰণে পাণ পাৰিব লগাইছে। এইটো পাণ পাৰি আছে, এইবোৰ আমাৰ ঘৰৰে আৰু কিনিব নালাগে পাণ। চল্লিছখন কিয় লাগে? এইখিনি পাকা ওৱালে নহয়, তাত এটা দি ৰাতি ৰাতি কাৰেণ্ট দি ৰখীয়া। এতিয়া ইভিনিঙে হৈ গ'ল, অলপমান চাইকেল চলাই লৈছোঁ। বহুত দিনৰ পাছত চাইকেল চলাইছোঁ, ভাল লাগি গৈছেগৈ। এয়া মই বনাইছোঁ পকৰা, চাহৰ লগত খাবলৈ কেনেকুৱা হয় নাজানো, আৰু মাহঁতে খালে দেখাম, আৰু মাহঁতে কেনেকুৱা পায় সেইটোও জনাব। চাই থাকক। চাহ পকৰা মজা কম্বিনেশ্যন। এইটো খাই লওঁ আৰু দেই, আপোনালোকে চাই থাকক। খা জলদি খা। এইটো বাদ দি দিয়ক কামোৱাটোহে দেখা, মই আকৌ কামোৰ দে। ডান্স স্কুলৰ ল'ৰা ছোৱালীবোৰো আহি গ'ল, আৰু সিহঁতকে চাই চাই বহি আছোঁ। এতিয়া একো কাম নাই ঘৰত কৰিবলগীয়া, দিনটো এনেকেই যায় আৰু। এইয়া মায়ে কি বনাইছে? আমাৰ ওলকচু মাংস, ওলকচু লগত হাঁহৰ মাংস, অঁ হাঁহৰ মাংস নেকি? আৰু কি কি বনাইছে? শাক ভাজিছোঁ, আৰু অঁ ইয়াত আছে। আৰু এইফালে কচু ভাজি আছে, আৰু ক'লা কচু এই শুকান আছে, আৰু তাৰপিছত নৰসিংহ, আৰু মাছৰ সৈতে। মাছ আজি মাছ মাংস আমাৰ খানা। চব থাকেই সদায়, আৰু মাছটো থাকে আৰু ন প্ৰায়। আপোনালোকে ওলকচুৰ লগত শাক আছে খাই চাব দেই। কি খাই চাব? ওলকচুৰ মাংস খাই কি মাংস লগত? খাই যোনে যি, আমি এতিয়া বেলেগ মাংস নাখাওঁ আৰু এনেই মুৰ্গী মাংস খাই ওলকচুৰ লগত। আমি এতিয়া বেলেগ মাংস নাখাওঁ যে, সেইকাৰণে উপায় নাই, ভাদ মাহ বুলিয়ে ওলকচুৱে হাঁহৰ মাংস বনাইছোঁ। আপোনালোকে বনাই চাব, খাব সকলোৱে। মাংস বনোৱা নিচিনাই হয় নাই, আলু দিয়া নিচিনাই কচুখিনি দিলেই হ'ল আৰু। এতিয়া বনাই আগৰ মানুহবিলাকে কয় ওলকচু ভাদ মাহত খাব লাগে, কাতি মাহত কচু পেটা। দিয়া বনাই লোৱা, টেষ্ট কৰিব। অকণমান দিবা দেই, টেষ্ট কৰিব। তেল মালিচ দে দিওঁ। এই বহুত দিনৰ মূৰত পাইছোঁ, কি আৰাম। আগতে ময়ে দিওঁ তাইক। অঁ সেইটো নে তই দিয়া নাই যে বহুত দিন, সেইটো কাৰণে তোক দিব দিছোঁ আজি। তো গাইছ, আজি ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ, আৰু এতিয়া মই তেল মালিচ লওঁ, আৰু ভাত পানীও খালোঁ, আৰু এতিয়া শুই যাম, আৰু একো কাম নাই মোৰ। এনেকুৱাই হয় দিনটো, মানে এনেকেই গৈ থাকে, আৰু এতিয়া বিশেষ একো কাম নাই। তো আপোনালোকে কেনেকুৱা পালে নাজানো, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। এতিয়া আজিলৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাইছোঁ। তেতিয়ালৈ বাই বাই, সকলোৱে ভালেই থাকক। বহুত সি ইয়াত দিবলৈ মন নাই যে, সেইটো কাৰণে মোক এইবোৰ জ্বালা দিছে, বৰ জোৰ জোৰকৈ দিছে। কি কৰি দিছিলোঁ, কৰোঁ বুলি কৈছে, ইয়াত দিব মন নাথাকিলে সি ইয়াত কৰোঁ বুলি কৰে।